ঘৰত যদি পইচা নাথাকে তেন্তে আজিয়ে এইকেইটা বস্তু ঘৰৰ পৰা আঁতৰাই দিয়ক। তাৰ পিছত চাব ঘৰত পইচা কেনেকৈ নাথাকে। বাস্তুশাস্ত্ৰ মতে বস্তু সঠিক দিশত আৰু সঠিক ঠাইত ৰখাৰ বহুত মহত্ব আছে। বহুত টকা পইচা ইনকাম কৰাৰ পিছতো যদি ঘৰত ধন সম্পত্তিৰ অভাৱ হয় তেন্তে নিশ্চয় আপুনি কিবা নহয় কিবা ভুল কৰি আছে। বাস্তুশাস্ত্ৰ মতে ঘৰত থকা কিছুমান বস্তুৰ বাবেও ধনৰ অভাৱ হয়। যদি আপোনাৰ লগতো এনেকুৱা হৈছে তেন্তে ঘৰত ৰখা বস্তুসমূহৰ ওপৰত ধ্যান দিয়ক। ঘৰত থকা সকলো বস্তুৰে পজিটিভ আৰু নেগেটিভ শক্তি থাকে আৰু এই শক্তিয়ে ঘৰৰ প্ৰতিজন মানুহকে স্পৰ্শ কৰে। যদি ঘৰত নেগেটিভ শক্তিৰ সৃষ্টি কৰিব পৰা কিবা বস্তু থাকে তেন্তে মানুহৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক এই তিনিও ফালৰ পৰাই সমস্যাৰ সন্মুখীন হ'ব লগা হয়। মনত ৰাখিব, নিৰ্জীৱ বস্তুটো এক শক্তি থাকে। বাস্তুশাস্ত্ৰত ঘৰখনৰ সৈতে জড়িত বিভিন্ন সামগ্ৰীৰ বিষয়ে উল্লেখ আছে। দেৱী দেৱতাৰ ফটো যেতিয়া আপুনি ঘৰত লগায় তেতিয়া চাব যিখন ফটো আপুনি ঘৰত লগায় সেইখন ফটো যাতে ফটা চিটা নহয়, বা যি মূৰ্তি আপুনি ঘৰত থ'ব সেই মূৰ্তি যাতে ভঙা চিঙা নহয়। যদি ভঙা চিঙা বা ফটা ফটো যদি আপুনি ঘৰত লগায় বা থয় তেন্তে আপোনাৰ আৰ্থিক হানি হয়। ফটা চিটা বা ভঙা চিঙা ফটো মূৰ্তি যদি আপোনাৰ ঘৰত আছে তেন্তে সেয়া পবিত্ৰ নদীত উটুৱাই দিব। ইয়াৰ উপৰিও দেৱী দেৱতাৰ ফটোৰে আপোনাৰ ঘৰখন নসজাব। ভগৱানৰ মূৰ্তিৰ সংখ্যা আৰু স্থান শাস্ত্ৰই নিশ্চিত কৰি থৈছে। আজিকালি বহু মানুহৰে ঘৰত ভগৱানৰ এনেকুৱা ফটো স্থাপন কৰে বা মূৰ্তি থয় যিখিনি থোৱাটো একেবাৰেই উচিত নহয়। যেনে ধৰক মহাদেৱে বিষ পান কৰি থকা ফটোখন, এইখন কেতিয়াও ঘৰত লগাব নালাগে। ভগৱান শিৱই তাণ্ডৱ কৰা ফটোখনো কিন্তু ঘৰত ৰখাটো উচিত নহয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰ বা অফিচত ফেঁচা, শকুন, কাউৰী, পাৰ চৰাই আদিৰ ফটো লগাব নালাগে। এইসমূহ ফটোৱে নেগেটিভিটি বিয়পায়। উপহাৰস্বৰূপে কাৰোৰে পৰা ৰুমাল লোৱাটো বাস্তুশাস্ত্ৰই মানা কৰিছে। যদি আপুনি কাৰোবাৰ পৰা ৰুমাল লয় তেন্তে তাৰ বিনিময় দিহে ল'ব। আপোনাৰ হাতত থকা পাৰ্চটোত সদায় পবিত্ৰ বস্তু হ'ব লাগে যাতে পজিটিভ শক্তিৰ উৎপন্ন হয়। বাস্তুশাস্ত্ৰ মতে কেতিয়াও ফটা চিটা পাৰ্চ লগত ৰাখিব নালাগে। ঘৰত কেতিয়াও ভঙা চিঙা বাচন, আইনা, ফটো, তেলৰ চাকি, ঝাৰু, ঘড়ী আদি একেবাৰেই ৰাখিব নালাগে। এইবোৰে ঘৰত নেগেটিভ শক্তিৰ উৎপন্ন কৰে। পূজাৰ কলহ কেতিয়াও খালী ৰাখিব নালাগে। পূজাৰ কলহ খালী ৰাখিলেও বাস্তুদোষৰ সৃষ্টি হয়। যদি আপোনাৰ পূজা ঘৰত কলহ বা ঘটি আছে সেয়া পানীৰে ভৰাই ৰাখিব লাগে। পূজাৰ কলহত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে বাস কৰে। সেইকাৰণেই পূজাৰ কলহৰ সম্বন্ধ মানুহৰ জীৱনৰ সৈতে থাকে। পূজাৰ কলহত পাৰিলে গংগাজল ৰাখিব লাগে। গংগাজল ৰাখিলে ঘৰত সুখ সমৃদ্ধিৰ বৃদ্ধি হয়। ধন অহাৰ সকলো পথ মুকলি হৈ পৰে। বহু লোকে ঘৰখন সজাওঁতে এক কলাত্মক লুক দিব বিচাৰে, যাৰ বাবে নকল কাঁইটীয়া গছ ঘৰৰ ভিতৰলৈ আনে। বাস্তুশাস্ত্ৰ মতে ঘৰৰ ভিতৰত কেতিয়াও কাঁইটীয়া পুলি থাকিব নালাগে। এইখিনিয়ে সম্বন্ধৰ মাজত কাঁইটৰ দৰে বিষ সৃষ্টি কৰে। ফলত ঘৰৰ সকলো সদস্যৰ মতিভ্ৰম হয়। কেতিয়াও শুকাই যোৱা গছপুলি ঘৰৰ ভিতৰত নাৰাখিব। বাস্তুদোষ দূৰ কৰিবলৈ ঘৰত সদায় ধূপ ধূনা জ্বলাব। সন্ধিয়া সময়ত ধূপ ধূনা জ্বলালে ঘৰলৈ যোগাত্মক বাতাৱৰণ আহে। বহুতেই ঘৰত পাথৰ তাবিজ ৰাখি পাহৰি থাকে। কোনটো পাথৰে ক্ষতি কৰিব পাৰে তাৰ জ্ঞান যদি নাথাকে তেন্তে পাথৰ ঘৰত নাৰাখিব। পাথৰ ৰখাৰ আগতে আপুনি ভালদৰে জ্যোতিষীৰ দ্বাৰা পৰামৰ্শ কৰি ল'ব। যদি এইসমূহ বস্তু আপোনাৰ ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে তেন্তে বাস্তুশাস্ত্ৰ অনুসৰি আপুনি সফল হ'ব পাৰিব। কিন্তু ইয়াৰ এটা ভুলো যদি কৰে তেন্তে আপোনাৰ ভাগ্য দুৰ্ভাগ্যলৈ সলনি হ'বলৈ বহুত বেছি সময় কিন্তু নালাগিব। গতিকে এই নীতি নিয়মসমূহৰ প্ৰতি মন দিয়ক। এইসমূহ বস্তু যদি ঘৰৰ পৰা আঁতৰাই তেন্তে আপোনাৰ হাতলৈ ধন আহিব। আপোনাৰ হাতত ধন থাকিব বুলি শাস্ত্ৰই কৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।